মই সুধিছোঁ যে দাদা ইয়াত কিবা এটা সৰু সুৰা লজ পাম নেকি য'ত থাকিব পাৰিম আজি ৰাতিটো। তাৰপাছতে তেওঁ কৈছে সন্মুখৰ ফালে যাব পাৰা, তাত গৈ চাব পাৰা। তাৰপাছতে আমি চিধা আহি গৈছোঁ গণেশগুৰিত যিখন লজত এতিয়া আমি আছোঁ এই লজখনৰ নাম হ'ল চিহ্না লজ। এই লজখনত আজি আমি এতিয়া সোমাইছোঁ আৰু কালি দিনৰ 12 বজালৈকে এই ৰুমখন আমাৰ এৰি দিব লাগিব। ইমান সময়ৰ কাৰণে আমাৰ পৰা 900 টকা লৈছে। আৰু এতিয়া মই আপোনালোকক যিখন ৰুম লৈছোঁ এই ৰুমখন এতিয়া মই আপোনালোকক দেখাই আছোঁ। আপোনালোক এই ভিডিঅ'টো চাই থাকক। এতিয়া মই আপোনালোকক দৰ্জাটো খুলি দেখুৱাই আছোঁ। হাই এভৰিৱান, তো কেছে आप लोग? आई होप आप लोग আছে দোস্ত। আজি মই আহিছোঁ গুৱাহাটীত আহিছোঁ। মোৰ লগতে আছে তফাজ্জল, তাৰপাছতে আছে ৰাব্বুল। আজি আমি গুৱাহাটীত আহিছোঁ। এনে আপোনালোকে জানে যে মই নগাঁও জিলাৰ ল'ৰা। মই আজি নগাঁৱৰ যিখন ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনত গৈছোঁ। তাৰ পৰা আমি তিনিজনে 3টা টিকেট কাটি দিছোঁ। টিকেট কাটি তাৰপাছতে আমি চিধা গুৱাহাটীৰ অহাৰ যিখন ট্ৰেইন আছে সেই ট্ৰেইনটোত আমি বহিছোঁ। তাৰপাছতে আমি গুৱাহাটীৰ পল্টন বজাৰত আহিছোঁ। পল্টন বজাৰত আহি তাত আমি এটা হোটেলত গৈ চিকেন বিৰিয়ানী খাইছোঁ। খাই তাৰপাছত আমি গৈ এজন অটো চালকক সুধিছোঁ, দাদা আপুনি খ্ৰীষ্টান বস্তিত যাবনে? তাৰপাছতে তেওঁ কৈছে হয় যাম, টকা 200 লাগিব। তাৰপাছতে আমি কি কৰিম? তেওঁক কৈছোঁ হয় দাদা 200 টকা দিম, আপুনি লৈ যাওক। তাৰপাছতে তেওঁ আমাক চিধা খ্ৰীষ্টান বস্তিত আনি নমাই দিছে। নমাই দিয়াৰ পাছতে মই সুধিছোঁ যে দাদা ইয়াত কিবা এটা সৰু সুৰা লজ পাম নেকি য'ত থাকিব পাৰিম আজি ৰাতিটো। তাৰপাছতে তেওঁ কৈছে সন্মুখৰ ফালে যাব পাৰা, তাত গৈ চাব পাৰা। তাৰপাছতে আমি চিধা আহি গৈছোঁ গণেশগুৰিত যিখন লজত এতিয়া আমি আছোঁ এই লজখনৰ নাম হ'ল চিহ্না লজ। এই লজখনত আজি আমি এতিয়া সোমাইছোঁ আৰু কালি দিনৰ 12 বজালৈকে এই ৰুমখন আমাৰ এৰি দিব লাগিব। ইমান সময়ৰ কাৰণে আমাৰ পৰা 900 টকা লৈছে। আৰু এতিয়া মই আপোনালোকক যিখন ৰুম লৈছোঁ এই ৰুমখন এতিয়া মই আপোনালোকক দেখাই আছোঁ। আপোনালোক এই ভিডিঅ'টো চাই থাকক। এতিয়া মই আপোনালোকক দৰ্জাটো খুলি দেখুৱাই আছোঁ। এইফালে চাওক যে তফাজ্জল হৈ আছে এই ৰুমখনত, আৰু এইফালে আছে ৰাব্বুল। এই ৰুমখনত কি আছে সেইবিলাক মই এতিয়া আপোনালোকক অলপ দেখুৱাই আছোঁ। এইফালে চাইছে যে ডাঙৰ এটা আইনা আছে, এইটোত মানে আমি চেহেৰা পাতি চাব পাৰিম, মূৰটোৰ হেৰি কৰিব পাৰিম। আৰু এইফালে এখন বাল্ব জ্বলি আছে ওপৰৰ ফালে, আৰু ইয়াত আছে এটা ফেন, আৰু এইফালে আছে এখন টিভি, এইফালে আছে এখন বিচনা, এইফালে আছে আৰু এখন বিচনা। টোটেলি ইয়াত 2খন বিচনা আছে। আৰু এইফালে আছে খিৰিকী, এই খিৰিকীখন এইটো খিৰিকী, আৰু এইটো হ'ল পৰ্দা কাপোৰ। ইয়াৰ পৰা মানে চহৰখন অলপ ভালদৰে চাব পাৰোঁ। মানে এইফালে যিমান দোকান পোহাৰ আছে এইবিলাক অলপ ভালদৰে চাব পাৰোঁ। আৰু কি আছে সেইবিলাকো মই আপোনালোকক দেখাই আছোঁ। আৰু এইফালেও চাওক যে এইফালে আছে আৰু এটা খিৰিকী, এইফালে পৰ্দা কাপোৰ আছে, আৰু পিছফালে আৰু এইফালে বহুত ডাঙৰ বিল্ডিং আছে। আৰু এইখন হ'ল ৱাছৰুম, মানে এইখন ৰুমত থকা ৱাছৰুম। এইফালে আমি হাত মুখ ধুব পাৰোঁ। আৰু এইফালে মানে আপোনালোকেতো গমেই পাইছে মানে হাগা মতো চব কৰিব পাৰোঁ ইয়াতে। আৰু ইয়াতো এখন খিৰিকী আছে। আৰু ইয়াত এইটো গা ধুবলৈ নলটোও দিছে। এইটো নল চাইছে আপোনালোকে, গাও ধুব পাৰিম ইয়াতে। আৰু সেইফালে বাহিৰৰ ফালে মানে কি আছে সেইবিলাকো মই আপোনালোকক অলপ দেখাই আছোঁ। যে বাহিৰত মানে বেলকনিৰ ছাইডত কি আছে সেইবিলাক এতিয়া মই আপোনালোকক অলপ দেখুৱাই আছোঁ। এতিয়া মই চিধা গৈ আছোঁ বেলকনিৰ ছাইডত। এতিয়া মই আপোনালোকক দেখাই আছোঁ। এইফালে চাওক যে এই কিমান ডাঙৰ বিল্ডিং আছে। আৰু এতিয়া মানে আন্ধাৰ হৈ আছে। এইফালে চাইছে লাইট চাইট জ্বলি আছে চিধা। আৰু সেইফালে যে ঘৰবিলাক দেখা গৈছে এই ঘৰবিলাক যে পাহাৰত আছে, এই বিল্ডিংবিলাক এইবিলাক পাহাৰতে আছে। আৰু এইফালে যিখন ৰুম দেখা পাইছে এই ৰুমখন এইটো তলা লগোৱা আছে। এই ৰুমটো এতিয়ালৈকে ভাড়া দিয়া নাই। আৰু এইফালে এইটো ৰুম যে দেখা পাইছে এইটো ৰুম ভাড়া দিছে। আৰু মই দেখুৱাই আছোঁ আপোনালোকক। এইফালে এইটো ৰুম যে দেখা পাইছে এইটো ৰুমত তলা লগোৱা আছে। এইটো ৰুমৰ যিজন মানুহ আছে অলপ আগতে মই তেওঁক লগ পাইছোঁ। তাৰপাছতে মই যেতিয়া ভিডিঅ' বনাই আছোঁ তেতিয়া তেওঁ ওলাইছে। তাৰপাছতে মই সুধিলোঁ, দাদা আপুনি কি বেয়া চেয়া পাইছে নেকি যে মই ভিডিঅ' বনাই আছোঁ? তাৰপাছতে তেওঁ কৈছে নহয় বেয়া পোৱা নাই, তুমি ভিডিঅ' বনাই থাকা। আৰু এইফালে চাইছে ৰুমবিলাক আছে, এইটো ৰুমতো তলা লগোৱা আছে। আৰু মই আপোনালোকক দেখাই আছোঁ। এইফালে আৰু ওপৰফালে উঠিব পাৰোঁ। আৰু আমি ইয়াৰ পৰা নামিবলৈ এইটো ৰাস্তাৰে আমি নামিব পাৰোঁ। আজিলৈকে ইমানে, দেখা হ'ব আকৌ নেক্সট ভিডিঅ'ত।